Hello guys, welcome back to my new vlog. আজি যাওঁ মোৰ বাৰ কলেজ মোৰ বাৰ কলেজ যাওঁ আৰু মোৰ এজনী বাৰ কলেজ নাই বিকজ তাই কলেজ উইক চলি আছে কলেজ উইকত নাযায় চ' আমি যাওঁ মোৰ বাৰ কলেজ অলপ ডান্স শিকাবলৈ আছে মোৰ বায়ে মই তাত ক'ৰবাত বহি থাকিম আৰু কোণা চোনাত ছোৱালীবোৰে মোৰ ফটো তুলি থাকিব যোৱাবাৰ মই কোৱা নাই যোৱাবাৰ লাষ্ট টাইম যাওঁতে কোনোবা দুজনী ছোৱালীয়ে মোৰ ফটো তুলি আছিলে দূৰৰ পৰা মই মুখখন এনেকৈ ঢাকি থৈ দিছিলোঁ আৰু মই চেণ্ডেল পিন্ধি যাম প্ৰথমে মই ভাবিছিলোঁ চেণ্ডেল পিন্ধি যাম বাট এতিয়া শ্বুজে পিন্ধি গৈছোঁ আৰু যাওঁ আৰু এতিয়া বাহিৰত আহিলোঁ ইমান ৰ'দ দি আছে বাহিৰত ছাতি লৈ আহিছোঁ বাৰু মোৰ মেলিব মন নাই এনেকৈ আছে গাইছ ৰ'দৰ লগত বতাহ ইমান জোৰ দি আছিলে কি মোৰ চুলিখিনিও বেয়া হৈ গ'লগৈ আকৌ গাইছ গৰমত ওলাই অহাটো বৰ কিন্তু কষ্ট যেন লাগিছে গাটো পুৰা একদম গৰমত ফুটব ধৰিছে কি যেনে লাগি আছে আৰু দেই বৰ্তমান গৈ আছোঁ আৰু এজনী বা গৈ আছে গাইছ বাছ চাছ নোপোৱাৰ কাৰণে আমি খোজকাঢ়িয়ে গৈ আছোঁ মোৰতো চুলিখিনি বেয়া হৈ গ'লগৈ ইমান দূৰ যায় খোজকাঢ়িব লাগিব এতিয়ালৈকে অলপ দূৰ খোজকাঢ়িছোঁহে গাইছ ফাইনেলি কলেজৰ ভিতৰত সোমালোহি গৈ আছোঁ এতিয়া ইয়াত অলপ বতাহ কমিলে ফাইনেলি গাইছ কলেজখনৰ ভিতৰততো সোমাবতো দিলে মোক এবাৰ আকৌ ইবাৰো দিছিলে বাৰু এইখন হয় বাৰ কলেজ মই দেখাইছিলোঁ আৰু এবাৰ দেখাই দিছোঁ এতিয়া আহি গ'লোঁ কলেজৰ ভিতৰত ফাৰ্ষ্ট ফ্ল'ৰবিলাক গৈ আছোঁ মোৰ চাবলৈ লাষ্ট লাগিছে কিন্তু বায়ে ক'লে কি একো নাই ব'ল মোৰ লগত ইয়াতো লিফ্টো আছে গাইছ এইটো মোৰ বাৰ ৰুম আছিলে যেতিয়া বায়ে BA কৰি আছিলে ইয়াত পলিটিকেল চায়েন্স গাইছ সেইটো হয় মেঘালয় হাইকোৰ্ট ইয়াতে দেখা পাওঁ দেখাই দিছোঁ হয় কলেজ গোটেই কলেজখন এইখনে কলেজ এতিয়া তললৈ যাওঁ গাইছ বায়ে ইহঁতক এতিয়া ডান্স শিকাই আছেগৈ ইয়াত মই ইয়াতে টাইম পাছ মাৰি আছোঁ আৰু গাইছ মই ইয়াতে টাইম পাছ মাৰি আছোঁ স্পৰ্টছ কমপ্লেক্সত সিহঁতৰ প্ৰেক্টিচ চলি আছে চাই আছোঁ আৰু আজি টাইম পাছ কৰি আছোঁ গাইছ প্ৰেক্টিচ নাই কৰা গাইছ বায়ে কৈছিলে পানী বটল লৈ আনিবলৈ পানী বটল লৈ ল'লোঁ কেণ্টিনৰ পৰা এতিয়া গৈ আছোঁ সিহঁতৰ ওচৰত চ' গাইছ প্ৰেক্টিচ হৈ গ'ল এতিয়া আকৌ যাওঁ ঘৰ দুজনী ৰখি আছে প্ৰেক্টিচ কমপ্লিট হৈ গ'ল এতিয়া যাওঁ ঘৰ ত' গাইছ ফাইনেলি এতিয়া ঘৰ আহি পাই গ'লোহি এই চঢ়াইটো উঠিব মন নগ'ল কাৰণে অটো এখনত আহি গ'লোঁ নবনালোঁ আৰু হেঁচা ঠেলাকৈ বহিছিলোঁ এতিয়া ঘৰ পালোগৈ আৰু চ' গাইছ কাপোৰ চেঞ্জ কৰি ল'লোঁ আৰু বহুত ভোক লাগিছে লাঞ্চটো কৰোঁ আৰু তাৰ আগত মই এবাৰ বাথৰুমৰ পৰা আহি লওঁ পানীও নাই ইমানকৈ চ' গাইছ এতিয়া লাঞ্চ কৰিব বাঢ়িলোঁ আজি খাইছোঁ লাঞ্চত ভাত দালি আৰু আলু ভাজি সদায় খোৱা নিচিনাকৈ বায়েও খাই আছে খাই লওঁ আৰু গাইছ লাঞ্চ কৰাৰ পিছত আমি শুই আছিলোঁ এতিয়া শুই পেলাই উঠিছোঁ গোটেইকেইটা আৰু এই প্ৰেক্টিচ আছিলে তাৰ প্ৰেক্টিচ এতিয়া আকৌ ভোক লাগিছে আকৌ ভাত বনাব যায় গাইছ সিহঁতি এতিয়া খানা বনাবলৈ আহিলে এই পিঁয়াজ কাটি আছে চকু পানী নাই হ'ল কি বনাইছে সিহঁতি অণ্ডা কৰি বনাইছে वाह दुनियाটো তো ভালে হৈছে আজি বনাইছা এইটো কি দিলা কালি যে আমি দেখাইছোঁ কালি আমি হেৰি চিকেনৰ কিবা লেগ পিচ অৰ্ডাৰ কৰিছিলোঁ সেইটো তাৰ লগত চাটনি আহিছিলে চাটনিখন বাতি গ'ল কালি আজি খাবলৈ ধুনীয়া ডিনাৰ হৈ গ'ল এতিয়া আহিছোঁ ডিনাৰ হৈ গ'ল যিয়ে নহয় Thank you. Egg curry লগত খাইছোঁ ভাত চ' গাইজ ডিনাৰ কৰি এতিয়া আহি গ'লোঁ এতিয়া শুওঁ আৰু আৰাম চ' আজি ব্লগটো ইমানেই আছিলে যদি আপোনালোকক আজি ব্লগটো ভাল লাগিল তেন প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গাইজ বাই 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 কৈ দিয়া